हमारा सुनो क्या खाता है দাম বজাব পৰা হৈ গ'ল দেই। যিহেতু আমাৰ গাছটো বহুত ডাঙৰ আছিলে, চ' যিডোখৰ মানে চব্জি খাবৰ কাৰণে দৰকাৰ হ'ল সেইডোখৰ हमारा सुनो क्या खाता है, मुड़ी खाता है क्या? ओ सुनो, हमारा सुनो मुड़ी खाता है क्या? डोडो की बेड पे, डोडो की बिछना पे सुनो खाना खाता है क्या? सुनो वाह खाई ले दे हमारा सुनो है। तुम टेस्टी टेस्टी हो गया, टेस्टी टेस्टी हो गया। তুমি ৰাতিপুৱা শুই উঠি কি কৰিব লাগে? প্ৰথমতে কি বুলি কৈছিলো, শিকাইছিলো তোমাক, মুখখন ধুব লাগে নাই? মুখ ধুই উঠি জলপান খাব লাগে হয় নাই? গুড গাৰ্ল দেই, চুনুৱে আজি উঠি খাই দিছে। গুড গাৰ্ল দেই। ফ্ৰেণ্ডছ, এতিয়া 2টা বাজিছে আৰু মই মৰ্ণিং ডিউটি কৰি ৰুমলৈ আহিলোঁ। মানে আজি যিহেতু আপোনালোকে মানে এইকেইদিন গৰমটো কেনেকুৱা পাইছে, আজি বহুত গৰম পাইছোঁ মই, আৰু তাতে মেচিন চলাবলগীয়া হ'ল, বহুত কষ্ট হৈছে তেনেকৈ। চ' এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ পিনি আপোনালোকক জনাই আছোঁ, আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক। ফ্ৰেণ্ডছ, এতিয়া কিবা গাটো ধুই পিনিহে মনটো ভাল লাগিছে। মানে আজি ইমান গৰম পালোঁ, যিটো বহুত গৰম, তাতে মেচিন চলাবলগীয়া হ'ল। মানে গোটেই ঘামে মানে জোলা জোপোৰা হৈ গ'লো, গোটেই কাপোৰ কানি চব আহি পিনি ধুই দিছোঁ। আৰু এতিয়া মই মানে ঘৰলৈ যামগৈ। আজি যিহেতু মৰ্ণিং ডিউটি কৰিলোঁ, আকৌ কাইলৈ মৰ্ণিঙত ৰাতিপুৱা আহিম। মানে কৈছোঁ আপোনালোক যে মই মানে প্ৰায় অহা যোৱা কৰিয়ে থাকোঁ। চ' 2 দিন থাকিলোঁ, 2 দিন থাকি আজি ঘৰলৈ যামগৈ। আৰু এই 2 দিনত মানে মই যিহেতু নাই, মানে ঘৰত পাপাও নাই, পাপাও মানে এনাই ঘৰলৈ যাবলগীয়া হ'ল। আমাৰ এনাই এজনী ঢুকাইছিলে, চ' এনাই সকাম আছিলে, সকামৰ কাৰণে যাবলগীয়া হ'ল। আৰু মানে ঘৰত ৰখীয়া হিচাপে মানে মানুহজনীক আৰু প্ৰজ্ঞাশ্ৰী ৰাখিবৰ কাৰণে মানে থাকিবৰ কাৰণে প্ৰজ্ঞাশ্ৰীৰ লগত সিহঁতৰ ভাইটি আৰু বৰমা আহিলে। চ' সিহঁতি মানে গাজ এটা লৈ আহিছে বোলে, আৰু কৈছে মানে আজি যাবগে, যিহেতু তেওঁলোক যাবগে আজি, মানে গাজ 2টা লৈ আহিছিলে। চ' তাই গতিকে আজি গাজৰ লগত মাংস খাম, মানে গাহৰি মাংস খাম বুলি ভাবিছোঁ। চ' আপোনালোকক মানে ৰাতিলৈ লগ পাই আছোঁ। দেখিছেনে, এইটো মাগুৰ মাছৰ পোৱালি আমাৰ প্ৰজ্ঞাশ্ৰীয়ে খাব, প্ৰজ্ঞাশ্ৰীৰ কাৰণে বনাই আছোঁ। তাইক যিহেতু গোটেইটো নিদিওঁ পিছে, গোটেইটো খাব পোৱা নাই, অলপমান দিম আৰু তাইক, মই খাম। এতিয়া গাজখিনি ইয়াত কুকাৰত দি দিলোঁ। কুকাৰত দিয়াৰ পিছত এতিয়া মই প্ৰায় 5-6টা চিটি দি দিম। চিটি দি দিলে মানে ভালদৰে সিজিব, তেতিয়া বনাবলৈ সুবিধা হয়, নহ'লে বহুত দেৰিলে টাইমটো বেছি লাগি যায়। যিহেতু আমাৰ গাজটো বহুত ডাঙৰ আছিলে, চ' যিডোখৰ মানে চব্জি খাবৰ কাৰণে দৰকাৰ হ'ল সেইডোখৰ কাটিলোঁ চকলকৈ। আৰু বাকী এইডোখিনি দেখিছে, এইখিনি বাকী থকাডোখৰ গাজডোখৰ মানে ৰুকুনিখনে এখনে সৰু সৰুকৈ ৰুকিলোঁ। তাৰপিছত ইয়াত এতিয়া তেনেকৈ দিয়া নাই, অকল মিঠাতেল অলপ দিছোঁ, হালধি আৰু নিমখ, তাৰপিছত এইটো ভোট জলকীয়া দি দিছোঁ। দেখিছে গাজখিনি বইল কৰাৰ পাছত এইখিনি এনেকৈ কুকাৰৰ পৰা উলিয়াই চাঙি এখন উলিয়াই লৈছোঁ বনাবৰ কাৰণে। ফ্ৰেণ্ডছ, আমাৰ তেল গৰম হ'লে যিহেতু এতিয়া বাকী বস্তুবোৰ দি যাম এফালপা। পাঁচফোৰণ দি দিলোঁ, আদাখিনি দি দিছোঁ, পিচি লৈছোঁ অলপমান, সেইখিনি দি দিছোঁ অকণমান।
গাজখিনি লাহেকৈ দি দিম, যিহেতু আমাৰ পিঁয়াজ আৰু হেৰি হৈছে। যিহেতু আমাৰ গাজখিনি বইল কৰা আছে, গতিকে মই আলুখিনি লগতে দিয়ে দিম। যিহেতু আলুখিনি বইল কৰি লোৱা নাই, গতিকে লগতে দিয়ে দিছোঁ। আৰু অকণমান নিমখ প্ৰয়োজন অনুসৰি দি দিছোঁ, কমকৈ দিছোঁ যিহেতু, পিছত দৰকাৰ হ'লে আকৌ দি দিম। হালধি অলপমানো দি দিছোঁ। চব বস্তুৱে কম কম পৰিমাণে দিওঁ, যিহেতু প্ৰথমতে আকৌ দৰকাৰ হ'লে আকৌ দি দিয়া হয় পিছত। যিহেতু আমাৰ এতিয়া আলু সিজিলে, তো আলু সিজিলে কাৰণে মই মাংসখিনি এতিয়া দি দিম। এই প্ৰয়োজন অনুসৰি জিৰা পাউডাৰ দি দিছোঁ। এতিয়া ধনিয়া পাউডাৰ দি দিম, ধনিয়া পাউডাৰ দি দিছোঁ অলপমান। আৰু মিট মছলা অলপমান দি দিম এতিয়া। মিট মছলা অলপমান দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। ফ্ৰেণ্ডছ, দেখিছেনে আমাৰ চব্জিখিনি কিমান দেখিবলৈ ধুনীয়া হৈছে। কালাৰতে গম পোৱা যাব যে এইখিনি বহুত টেষ্টি হ'ব। চ' ভিডিঅ'টো আজি ইমানেই আছিলে।